টিভিটো লগাই বাতৰিটো চাওঁ। নমস্কাৰ, আমাৰ মাজত আহি পৰিছে এটা ব্ৰেকিং নিউজ। জম্মু কাশ্মীৰ পুলৱামাত হোৱা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আক্ৰমণত অসমৰ সেনা জোৱান মহেশ বসুমতাৰী শ্বহীদ হয়। এনেদৰে দেশৰ স্বাৰ্থত নিজৰ আত্মীয় স্বজনক এৰি শ্বহীদ হৈ এই বীৰ শ্বহীদসকলক আমাৰ সশ্ৰদ্ধা প্ৰণাম। আহক এই বীৰ শ্বহীদসকলৰ আত্মাৰ চিৰ শান্তিৰ বাবে আমি প্ৰাৰ্থনা কৰোঁ।